কল্পনা কৰক আপুনি এটা পৰীক্ষা হলত বহি আছে। আগতে দেখা যেন লগা প্ৰশ্নটোৰ উত্তৰ অপশ্যন এ নে অপশ্যন বি ধৰিব পৰা নাই। ঠিক এইখিনিতে বেছিভাগ পৰীক্ষাৰ্থীয়ে ভুল উত্তৰটো চিলেক্ট কৰি নিজে চিলেকশ্যনৰ পৰা বাদ পৰি ৰয়। চ' নমস্কাৰ বন্ধুসকল, মই চিৰঞ্জিত দত্ত আপোনালোকৰ বাবে লৈ আনিছোঁ আছাম হিষ্ট্ৰীৰ 30টা মষ্ট ইম্পৰ্টেণ্ট তেনেধৰণৰ প্ৰশ্ন, যিটো আপোনালোকৰ আপকামিং আছাম পুলিচ এক্সাম বা আছাম ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা আয়োজিত কৰা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হ'ব। চ' ভিডিঅ'টো লাষ্টলৈ চাওক আৰু নিজক নিজৰ ড্ৰিম জবৰ দিশে খোজ আগুৱাই নিয়ক। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল ঘটকাসুৰ শাসক আছিল। ঘটকাসুৰ ৱাজ ৰুলাৰ অফ দ্য। ঘটকাসুৰ কোনখন ঠাইৰ শাসক আছিল বুলি প্ৰশ্নত সুধিছে। কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। এজ ইউ ন' আমি যেতিয়া ৰিভিজন ক্লাছ কৰোঁ তেতিয়া কোনো ধৰণৰ ভুল উত্তৰ ডিছকাছ নকৰোঁ, যাতে আমাৰ ব্ৰেইনত কোনো ধৰণৰ ভুল উত্তৰৰ ছায়াত ৰৈ নাযায়। চ' নহ'লে এক্সামত কি হ'ব, আপুনি অপশ্যনবিলাক চাই কনফিউজত পৰিব পাৰে। চ' অনলি কাৰেক্ট এনচাৰটোৱে আপোনালোকে মনত ৰাখিব। দ্য কাৰেক্ট এনচাৰ ইজ কিৰাটছ। নেক্সট কুৱেশ্যন, মহাভৈৰৱ টেম্পল অফ তেজপুৰ ৱাজ বিল্ড ইন দ্য ৰেইন অফ। তেজপুৰৰ মহাভৈৰৱ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? আপোনালোকে হয়তো মহাভৈৰৱ মন্দিৰত নিশ্চয় গৈছে। চ' এই মন্দিৰখন কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? দ্য কাৰেক্ট এনচাৰটো হ'ব ভাগদত্ত। অপশ্যন চি, অপশ্যন ডি, বানাসুৰৰ কালত। ভাগদত্ত নহয়, বানাসুৰৰ ৰাজত্বকালত কি হৈছিল? মহাভৈৰৱ মন্দিৰখন নিৰ্মাণ কৰা হৈছিল। এনেধৰণৰ সহজ সৰল প্ৰশ্নবিলাক নিশ্চয়কৈ জনা দৰকাৰ, বিকজ আজিকালি এক্সামিনাৰে অতি সহজ সৰল আমাৰ চাৰিওফালৰ বস্তুখিনিয়ে সুধি দিয়ে, কিন্তু সেই প্ৰশ্নখিনিৰ উত্তৰে আমি ভালদৰে নাজানো। চ' আপোনাৰো যাতে কণ্ডিশ্যন তেনেকুৱা নহয়, চ' প্ৰিপেৰেশ্যন ভালকৈ চলাই যাওক আৰু আজিৰ এই ভিডিঅ'টো এটলিষ্ট লাষ্টলৈকে চাওক, বিকজ অনলি 10 মিনিটত আপুনি 30টা প্ৰশ্নৰ উত্তৰ জানিব পাৰিব। নেক্সট কুৱেশ্যন, একৰ্ডিং টু প্ৰি হিষ্ট্ৰী চ'ৰ্চেছ দ্য মাদাৰ অফ নৰকাসুৰ ৱাজ প্ৰাক ঐতিহাসিক সমল অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? তাকে সুধিছে নৰকাসুৰ। আপোনালোকে জানে প্ৰাক ঐতিহাসিক যুগত অসমৰ এজন ৰজা আছিলে। নৰকাসুৰৰ মাতৃ কোন আছিল বুলি সুধিলে কাৰেক্ট এনচাৰটো হ'ব ধৰিত্ৰী। নেক্সট কুৱেশ্যন, ইন কুৰুক্ষেত্ৰ ৱাৰ ভাগদত্ত ৱাজ লেড বাই। কুৰুক্ষেত্ৰ যুদ্ধত ভাগদত্তক কোনে হত্যা কৰিছিল? কাৰেক্ট এনচাৰটো আপোনালোকে অলৰেডি লাষ্টত প্ৰিণ্টেড আছে, চাই লৈছে। চ' অলপ এডিটিঙত ইৰ'ৰ আহিছে। কাৰেক্ট এনচাৰটো হ'ব অৰ্জুন। ভাগদত্তক কোনে হত্যা কৰিছিল? অৰ্জুনে। নেক্সট কুৱেশ্যনটো হ'ব হু বিল্ড কুণ্ডিল নগৰ অন দ্য বেংক অফ কুণ্ডিল ৰিভাৰ। কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰ কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভীষ্মকে। নেক্সট কুৱেশ্যন, নেম দ্য টু মেডিয়েবল টেক্সট ডেট ৱেৰ কম্পাইল্ড ইন দ্য ৰিজন অফ আছাম। কৈছে অসম প্ৰান্তত সংকলিত হোৱা দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম লিখা। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, কালিকা পুৰাণ আৰু য়গিনী তন্ত্ৰ। এই দুখন কিতাপ অসমত কি হৈছিলে? সংকলিত কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে 37 নম্বৰ। আপোনালোকে নাম্বাৰিং চাই কনফিউজ নহ'ব। একচুৱেলি এইটো আছাম হিষ্ট্ৰীৰ ছেকেণ্ড পাৰ্ট হয়। ফাৰ্ষ্ট পাৰ্টত আমি অলৰেডি 30টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাছ কৰিছোঁ। চ' এই ছেকেণ্ড পাৰ্টত আমি বাকী 30টা কুৱেশ্যনছ ডিছকাছ কৰি আছোঁ। আপোনালোকে এই ভিডিঅ'টোৰ শেষত প্ৰথম ভিডিঅ'টো নিশ্চয়কৈ চাব। তাতো এনেকুৱা ধৰণৰ অতি সহজ সৰল কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছসমূহ কি হৈছে ডিছকাছ কৰা হৈছে। ইন এনচিয়েণ্ট টাইমছ কুণ্ডিল নগৰ ৱাজ অলছ' ন'ন এজ। বহুতে প্ৰাগজ্যোতিষপুৰ বুলি ভুল কৰিব, কিন্তু দ্য কাৰেক্ট এনচাৰ ইজ নট প্ৰাগজ্যোতিষপুৰ। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, ভীষ্মক নগৰ। কুণ্ডিল নগৰক ভীষ্মক নগৰ হিচাপেহে প্ৰাচীন কালত জনা গৈছিল। নেক্সট কুৱেশ্যন, দ্য তান্ত্ৰিক টেক্সট য়োগিনী তন্ত্ৰ ইজ ডেডিকেটেড টু দ্য ৱৰ্শ্বিপ অফ টু গডেছ, ওৱান ইজ কালী এণ্ড দ্য আদাৰ ওৱান ইজ হুইচ অফ দ্য ফলোইং। অপশ্যনছ আৰ গিভেন। তান্ত্ৰিক পুথি য়োগিনী তন্ত্ৰ দেৱী কালী আৰু কোন দেৱীৰ উপাসনাত উৎসৰ্গিত বুলি জনা যায়? দ্য কাৰেক্ট এনচাৰ উইল বি কামাখ্যা। ইয়াক ওলোটাই প্ৰশ্ন সুধিব পাৰে, হুইচ অফ দ্য ফলোইং বুক ইজ ৰিলেটেড টু কামাখ্যা। তেনেকুৱা ধৰণৰ আপোনালোকে যিকোনো কুৱেশ্যনৰ বাবে নিজকে ৰেডি ৰাখিব। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নৰকাসুৰ ইন দ্য মিডল আছাম। তলৰ কোনগৰাকী ব্যক্তি মধ্য অসমত নৰকাসুৰৰ সমসাময়িক আছিল? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, বানাসুৰ। বানাসুৰ আৰু নৰকাসুৰ দুজন সমসাময়িক আছিল। সমসাময়িক মিনছ একে সময়ৰ ৰজা আছিল। নেক্সট কুৱেশ্যন 40 নম্বৰ, হিন্দুইজম ৱাজ এষ্টাব্লিছড ইন প্ৰাগজ্যোতিষপুৰ বাই দ্য কিং। প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কোনে কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন, শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিং। বৰ্তমান শোণিতপুৰ জিলা অসমৰ এখন জিলা হয়। এই জিলাখন প্ৰাগ ঐতিহাসিক যুগত কোনজন ৰজাৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বান ৰজা। বান ৰজাৰ কেপিটেলটো কি আছিলে? বৰ্তমান শোণিতপুৰ। নেক্সট কুৱেশ্যন, একৰ্ডিং টু হুইচ অফ দ্য ফলোইং পুৰাণ দ্য টেম্পল অফ কামাখ্যা ৱাজ ইন দ্য চেণ্টাৰ অফ কামৰূপ।
নিম্নলিখিত কোনখন পুৰাণ অনুসৰি কামাখ্যা মন্দিৰ কামৰূপৰ কেন্দ্ৰত আছিল দ্য কাৰেক্ট এনচাৰ ইজ কালিকা পুৰাণ ইয়াতো এনচাৰটো অলৰেডি থাকি গ'ল আপোনালোকে মনত ৰাখিব কালিকা পুৰাণ অনুসৰি কামাখ্যা টেম্পলটো কামৰূপৰ একেবাৰে চেণ্টাৰত আছে বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো যোৱাৰ আগতে আপোনালোকক জনাই থওঁ আমি প্ৰি হিষ্ট্ৰী আছামৰ প্ৰি হিষ্ট্ৰী শেষ হোৱাৰ পিছতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হাৰাপ্পা সভ্যতাৰ বিষয়ে এটা ডিটেইল ক্লাছ আনিম সেই ডিটেইল ক্লাছৰ পিছত হাৰাপ্পা চিভিলাইজেশ্যনৰ পৰা আহিবলগীয়া মুঠ 100 বা 150টা ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাছ কৰিম চ' আমাৰ এই চেনেলত নেক্সট আপকামিং ভিডিঅ'সমূহ মিছ নকৰাকৈ চাবলৈ বা আপোনাৰ আছাম পুলিচ বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে যিহেতু আপুনি প্ৰিপেয়াৰ কৰি আছে সেই এক্সামৰ প্ৰিপেয়াৰেশ্যনটো আমাৰ লগত দ্ৰুতগতিত আগবঢ়াই যোৱাৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগি আছে কাইণ্ডলি কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি নতুন চেনেলটোক ছাপোৰ্ট কৰিব যাতে আমি এনেধৰণৰ ইম্পৰ্টেণ্ট এণ্ড আপোনালোকৰ এক্সামৰ বাবে লাগতিয়াল ভিডিঅ'ৰ ডাটাসমূহ কালেক্ট কৰি ভিডিঅ' বনোৱাৰ কাৰণে মটিভেটেড থাকোঁ নেক্সট কুৱেশ্যনটো হ'ব দ্য ফাদাৰ অফ বাণ ৰজা ৱাজ বাণ ৰজাৰ পিতৃ কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহাবলী বাণ ৰজাৰ পিতৃ কোন আছিল মহাবলী নেক্সট কুৱেশ্যনটো হ'ল নৰকাসুৰ ৱাজ কিল্ড বাই নৰকাসুৰক কোনে হত্যা কৰিছিল দ্য কাৰেক্ট এনচাৰ ইজ শ্ৰীকৃষ্ণ মনত ৰাখিব নৰকাসুৰ আৰু বাণাসুৰ কিন্তু কণ্টেম্পৰেৰী আছিল বাণাসুৰে কিন্তু নৰকাসুৰক হত্যা কৰা নাই শ্ৰীকৃষ্ণই হত্যা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে 45 নম্বৰ according to the epic Mahabharat who ruled the Pakjyotispoor kingdom during the Kurukshetra war মহাকাব্য মহাভাৰত অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ শাসক কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাগদত্তা নেক্সট কুৱেশ্যন ইন এনচিয়েণ্ট টাইমছ হু ৱাজ দ্য কিং অফ বিদৰ্ভ প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ভীষ্মক নেক্সট কুৱেশ্যন ৰুক্মিণী ৱাজ দ্য প্ৰিন্সেছ অফ ৰুক্মিণী কোনজন ৰজা ৰাজকুমাৰী আছিল শুদ্ধটো হ'ব অপশ্যন প্ৰিন্সেছ অফ কুণ্ডিল নগৰৰ ৰাজকুমাৰী কোন আছিল ৰুক্মিণী নেক্সট কুৱেশ্যন হু কিল্ড মুৰা দ্য জেনেৰেল অফ নৰকাসুৰৰ সেনাপতি কোন আছিল মুৰা এইটো নিজৰ মাজতে এটা প্ৰশ্ন কৈছে মুৰাক কোনে হত্যা কৰিছিল নন আদাৰ দেন শ্ৰীকৃষ্ণ ইজ দ্য আনচাৰ নেক্সট কুৱেশ্যন ৰুক্মিণী ৱাজ দ্য ডটাৰ অফ ৰুক্মিণী কাৰ জীয়ৰী আছিল কুণ্ডিল নগৰৰ ৰাজকুমাৰী আছিল ঠিক আছে তাৰ পিতৃৰ নাম কি আছিল অপশ্যন ডি ভীষ্মক বিকজ কুণ্ডিল নগৰৰ স্থাপনা কোনে কৰিছিল ভীষ্মকে অলপ ৰিলেট কৰি পঢ়িব বস্তুখিনি মনত থাকিব নেক্সট কুৱেশ্যন অসুৰ কিংডম বা শোণিতপুৰ কিংডম বুলিও জনা যায় ৱাজ এষ্টাব্লিছ বাই কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি মৰিচি শোণিতপুৰ কিংডম বাণ ৰজাৰ বাবে কিন্তু বিখ্যাত হয় মষ্টলি জনা যায় কিন্তু মনত ৰাখিব বাণ ৰজাই শোণিতপুৰৰ প্ৰতিষ্ঠা কৰা নাছিল মৰিচিয়েহে কৰিছিল নেক্সট কুৱেশ্যন ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ ভাগদত্তা ফৰ্ট অন দ্য ছাইড অফ কুৰুক্ষেত্ৰ যুদ্ধত ভাগদত্তাই কাৰ ছাইডৰ পৰা ফৰ্ট কৰিছিল আপোনালোকে জানে কুৰুক্ষেত্ৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱৰ মাজত হৈছিল তো অবভিয়াছলি পাণ্ডৱৰ ছাইডৰ পৰা নহয় কৌৰৱৰ ছাইডৰ পৰা কি কৰিছিল ভাগদত্তাই ফাইট কৰিছিল পাণ্ডৱৰ এগেইনষ্টত হোৱাট ৱাজ দ্য নেম অফ এলিফেণ্ট অফ ভাগদত্তৰ হাতীটোৰ নাম কি আছিল কাৰেক্ট এনচাৰটো অপশ্যন এ সুপ্ৰতীক এইখিনি সৰু সৰু প্ৰশ্ন দুই এটা আমাৰ যিসমূহ কম্পিটিটিভ এক্সামত সুধি দিয়ে দেখাত সহজ সৰল লাগিলেও যদি আপুনি ডিটেইলত বা একজেক্ট এনচাৰটো নাজানে মনত নাথাকিব নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য পৰ্ভ অফ মহাভাৰত হুইচ মেনশ্যনছ দ্য ভেলাৰ অফ ভাগদত্তা মহাভাৰতৰ কোনটো পৰ্বত ৰজা ভগদত্তৰ বীৰত্বৰ বৰ্ণনা পোৱা যায় দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি দ্ৰোণা পৰ্ব মহাভাৰতৰ কেইবাটাও পৰ্ব আছে তাৰে দ্ৰোণা পৰ্বত কি হয় ভগদত্তৰ বীৰত্বৰ কথা পোৱা যায় ভানুমতী দ্য ডটাৰ অফ ভাগদত্তা ৱাজ মেৰিড টু ভাগদত্তৰ জীয়ৰী কোন আছিল ভানুমতী নামটো মনত ৰাখিব এইটো এটা প্ৰশ্ন হ'ব ভানুমতীৰ বিয়া কাৰ লগত হৈছিল এই প্ৰশ্নটো হৈছে ভানুমতীৰ বিয়া দুৰ্যোধনৰ লগত হৈছিল আপোনালোকে জানে দুৰ্যোধন কি আছিল কৌৰৱসকলৰ ফালৰ পৰা আছিল নেক্সট কুৱেশ্যনটো হ'ল এ ডিটেইলড একাউণ্ট অফ দ্য চেক্ৰেড হিন্দু শ্ৰাইনছ অফ কামৰূপা ইজ গিভেন ইন কোনখন পুৰাণত কামৰূপৰ পবিত্ৰ তীৰ্থস্থলসমূহৰ বিস্তৃত বিৱৰণ দাঙি ধৰা হৈছিল শুদ্ধ উত্তৰটো অপশ্যন বি কালিকা পুৰাণ নেক্সট কুৱেশ্যন এ ডিটেইলড একাউণ্ট অফ দ্য চেক্ৰেড হিন্দু শ্ৰাইনছ অফ কামৰূপা ইজ গিভেন ইন এইখন প্ৰশ্ন অলৰেডি হৈ গৈছে ওৱান অফ দ্য এনিমেল ৱাইডলি ইউজ ইন ৱাৰ্ডছ ইন এনচিয়েণ্ট আছাম ৱাজ কোনখন জীৱ প্ৰাচীন ইতিহাসত আটাইতকৈ বেছি ব্যৱহাৰ কৰা হৈছিল যুদ্ধৰ সময়ত দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি এলিফেণ্ট নেক্সট কুৱেশ্যন
দ্য ৰয়েল চিম্বল অফ দ্য এনচিয়েণ্ট কিংছ অফ কামৰূপ ৱাজ তলৰ কোনবিধ প্ৰাণী কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক চিহ্ন হিচাপে ব্যৱহৃত হৈছিল দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি এলিফেণ্ট নেক্সট কুৱেশ্যন মহম্মদ বিন বখতিয়াৰ কামৰূপা অন হিজ ৱে টু ইনভেড মহম্মদ বিন বখতিয়াৰ কোন ঠাইলৈ যাত্ৰা কৰাৰ সময়ত কামৰূপ আক্ৰমণ কৰিছিল ইংলিছত ইয়াত ইৰৰ আহিছে দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ তিব্বত যেতিয়া মহম্মদ বিন বখতিয়াৰ তিব্বতলৈ যাত্ৰা কৰিছিল তেতিয়া যাওঁতে এটা মাজ ৰাস্তাতে কি হৈছিল অসমলৈ আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন হু ইজ দ্য সন অফ ভাগদত্তৰ পুত্ৰ কোন আছিল অপশ্যন চি বজ্ৰদত্ত মনত ৰাখিব তাৰ জীয়ৰীৰ নামটো আমি অলৰেডি ইতিমধ্যে পাই গৈছোঁ 60 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নৰকাসুৰ ফ্ৰম তেজপুৰ দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি বান ৰজা আৰু আজিৰ লাষ্ট প্ৰশ্ন হু ৱাজ দ্য এল্ডেষ্ট সন অফ নৰকাসুৰৰ আটাইতকৈ জ্যেষ্ঠ পুত্ৰ কোন আছিল দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ভাগদত্ত আজিৰ কাৰণে ইমানলৈকে আছিলে থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড এনেকুৱা ধৰণেৰে হেল্পফুল ভিডিঅ' চোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ভিডিঅ'টো হেল্পফুল ফিল হৈছে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো লাইক কৰিব থেংক ইউ চি ইউ চুন টেক কেয়াৰ